জুবিনৰ ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ জনগণে আপোনাৰ পৰা এটা ভাল খবৰ আশা কৰিছিলে কিন্তু সেই ভাল খবৰ আজি 40টা দিন উকলি গ'ল কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে যিকেইটা আমাক হিয়াৰ মতো আমাৰ জুবিনক মাৰি পেলালে সেইকেইটাক আপুনি কল মাৰা গাড়ী দি এয়াৰপৰ্টত থৈছে চিকিউৰিটি দি কেতিয়া ফাঁচি দিব আৰু আমি কিমান ৰম জুবিনৰ কাৰণে আমি কিমান ৰম ৰিপৰ্টতো কোৱা হৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বহুত বছৰ আগৰ পৰা এই বস্তুবোৰ চলি আছিল এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য গতিকে তেওঁলোকে নিশ্চয় কিবা তথ্য আৰু হেৰিৰ ভিত্তিতহে কৈছে কথাটো সেইবোৰ সকলোবোৰ কথাৰ তদন্ত হ'ব লাগিব বিচাৰ হ'ব লাগিব বিচাৰৰ আওতালে সকলোবোৰ আহিব লাগিব কিন্তু ছিংগাপুৰে সেইখিনি নকৰে প্ৰথমৰ পৰাই যেতিয়াই তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াব বিচাৰিছিলে মোক তেতিয়াই সুধিছে যে আপোনালোকক পাৰ্চনেলি পঠিয়াব পৰা ব্যক্তিগতভাৱে পঠিয়াব পৰা কিবা বিষয় আছে নেকি কিন্তু সকলোবোৰ কথা আমি মানে চৰকাৰৰ যোগেদি হোৱাটো বিচাৰিছিলোঁ গতিকে নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ এটা নতুনকৈ আপডেট লৈ আপোনালোকৰ মাজত আকৌ এবাৰ মই আপডেট হিচাপত ভিডিঅ' বনালোঁ যে জুবিনদাৰ হ'ব এইটো আপডেট এটা দুটা আপডেট হ'ব আপোনালোকে সম্পূৰ্ণকৈ চালে ভিডিঅ'টো গম পাবা জুবিনদাৰ ন্যায় আমি কেতিয়াও পোৱা নাই আৰু কিমান দিন ধৈৰ্য ধৰিম আমি জুবিনদাৰ ন্যায়ৰ বাবে আমাৰ জুবিনদাৰ পত্নী গৰিমা বৌ আজি ফেচবুকত কি লিখিছে আমি ন্যায় নাপাম নেকি আমি ন্যায় কেতিয়া পাব যে জুবিনদাৰ ন্যায়ৰ বাবে আমি আৰু ক'ত ধৈৰ্য ধৰিব নোৱাৰিম কিমান দিন ধৈৰ্য ধৰিম আজিলৈকে আমাৰ জুবিনদাৰ ন্যায়ৰ বাবে আমি জাষ্টিছ বিচৰা 4 মাহ ধৰি পাৰ হৈ গ'ল কিন্তু আমি জুবিনদাৰ ন্যায় কেতিয়াও পোৱা নাই কিয় জুবিনদাৰ বাবে কোনো ধৈৰ্য ধৰা নাছিলে জুবিনদাক কোনে হত্যা কৰিছিল সেই সকলোটো কোনে গম পালে SamyKanu সিদ্ধাৰ্থে জুবিনদাক প্লেনিং কৰি মাৰিছিল এতিয়া কাৰাগাৰৰ ভিতৰত বা জেলৰ ভিতৰত এই হত্যাকাৰী দানৱবিলাকক থৈ দিলে কাম নহ'ব অতি সোনকালে শাস্তি দিবলৈ লাগিব আৰু এইটো মই কোৱা কথা নহয় আমাৰ গৰিমা বৌয়ে কৈছে দানৱগীতাক অতি সোনকালে শাস্তি দিবলৈ লাগিব বুলি 5 অভিযুক্ত জুবিনদাৰ কেনেকৈ হত্যা কৰিছিল কেনেকৈ বিপান খুৱাইছিল জুবিনদাক কেনেকৈ প্লেনিং কৰি জুবিনদাক হত্যা কৰিলে SamyKanu সিদ্ধাৰ্থে আৰু অমৃত প্ৰফাই আৰু সন্দীপন গাৰ্গ এজন পুলিচ অফিচাৰে যে জুবিনদাক নিজৰ ঘৰৰ মানুহে যে এনেকুৱা প্লেনিং কৰি হত্যা কৰালে এইটো কিবা আপোনালোকে ভাবিবনে কিবা ভাবিব পাৰিবনে যে ঘৰৰ মানুহে জুবিনদাক হত্যা কৰিছে আচৰিত কথা যদি ঘৰৰ মানুহে জুবিনদাক মাৰিব পাৰিছে আৰু বেলেগ মানুহে কিয় আৰু আমাৰ দৰে সামান্য মানুহ যদি কিবা এটা দুৰ্ঘটনা হয় এনেকুৱা এটা ন্যায় পাম নেকি যদি ইমান ডাঙৰ শিল্পীয়ে এতিয়ালৈকে ন্যায় পোৱা নাই আমাৰ নিচিনা সামান্য মানুহে কেতিয়াবা এটা দুৰ্ঘটনা হৈ গ'লে আমিতো ন্যায় নাপাম চাগে এইটো আমি ভাবি লৈছোঁ এতিয়া ন্যায়ৰ বাবে আমি চিঞৰি আছোঁ আৰু জুবিনদাৰ বাবে ন্যায় বিচৰাগিলা আজি 5 লাখৰ বেছি জাষ্টিছ বিচাৰিছে হেছটেগত বা 5 মিলিয়ন পাৰ হৈ গ'ল জুবিনদাৰ বাবে ন্যায় বিচৰা কিন্তু আমি এতিয়ালৈকে জুবিনদাৰ ন্যায় যে পোৱা নাই কিয় বাৰী আছে জানুৱাৰী মাহত পাব ফেব্ৰুৱাৰী মাহত পাব ক'লৈ আজিলৈকে যে ন্যায় পোৱা নাই কিয়ৰ কাৰণে মানে জুবিনদাৰ কাৰণে আমি লাগি আছোঁ আমি জুবিনদাৰ অনুৰাগী হয় জুবিনদাৰ কাৰণে ভিডিঅ' বনাই আছোঁ আমি জুবিনদাৰ অনুৰাগী হয় যে ন্যায় নোপোৱাকৈ এনেকৈ থাকিব পাৰিম নেকি কোনো নোৱাৰে আৰু কিবা এটা হ'বই যদি জুবিনদাৰ ন্যায় নাপায় আমাক অতি সোনকালে ন্যায় লাগিব এতিয়া আপোনালোকে নিউজত চাই ল'ব আৰু থাম্বনেইলত দিছে এটা ডিম্পুদাৰ এই ডিম্পুদাৰটো কিবা মানুহে এইটো AI নেকি মই বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব এটা ছোৱালীৰ লগত এটা বেলেগ ড্ৰেছেৰে মানে জুবিনদাক এড কৰি দিছে ফটোত এইটো কিবা ট্ৰেণ্ডিঙত চলি আছে মানে ফেচবুকত মই পাই দিছোঁ মানে ভাইৰেল হৈ আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো ডিম্পুদাৰ গাৰ্লফ্ৰেণ্ড না AI দি বনোৱা এইটো বেয়া কাম কৰিছে যদি কৰিছে আৰু যদি ৰিয়েল হয় মই ক'ব নোৱাৰিম একো এইটো ডিম্পুদাৰ গাৰ্লফ্ৰেণ্ড নহ'বই চাগৈ যে এনেকুৱা ড্ৰেছ আৰু ডিম্পুদাৰ লগত মিলিব নেকি কোনো নিমিলে এইটো হ'ল ডিম্পুদাৰ থাম্বনেইল দিয়াটো এতিয়া আচল কাহিনীটো কি হ'ল জুবিনদাৰ বাবে আমাৰ গৰিমা বৌয়ে কি কথা ক'লে আপোনালোকে চাই ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব ভাল লাগিলে জুবিনদাৰ বাবে এটা কমেণ্ট লিখি দিব কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা জনাই দিব থেংক ইউ চাই লোৱা সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ বিচাৰৰ আওতালে তেওঁলোক আহিব লাগিব তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি সেইটো কোনে দিলেহেঁতেন আপোনালোকে কওকচোন আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে নিজৰ
প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন হয় নহয় তেওঁলোক ন্যায়ালয় আহিবই লাগিব কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো প্ৰক্ৰিয়াটো আৰম্ভ হৈছেহে সেইখিনি আমি নাজানো সেইখিনি আমি গম নাপালোঁ কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব তেওঁলোকো সমানে দোষী আমাৰ মতে আমাৰ চকুত তেওঁলোক এই ইয়তখনত থকা প্ৰতিজনেই সমানে দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে তেওঁলোকে বহুত অৱহেলা কৰিছে আওকাণ কৰিছে জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে মুখেৰে ফেন ওলোৱা দেখিছে তাৰপিছতো নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে দাঁতে লাগিছে তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে আৰু তেওঁলোকে কৈ আছে বাট কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে কিয় নামিবলৈ দিছিলে আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব'জ হিচাপেহে জুবিনক লাগিছিল নেকি তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন আমি ইতিমধ্যে দিছোঁ সেইখিনি হেৰি দিয়া হৈছে সেই বস্তুবিলাক নতুনকৈ ইনভলভ হ'ব আমি তেতিয়া সময়ে গম পাম আৰু আমাৰতো স্থিতি একেটাই আছে তেওঁলোক আহিবই লাগিব আউটলৈ সিমানে মই মন্তব্য কৰিছোঁ মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক তেওঁ নিজৰ ভাতৃ হিচাপে তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে তেওঁ ঘটনাস্থলীত উপস্থিত আছিল গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ তেওঁৰ কৰ্তব্য কৰিব লাগে তেওঁ একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক মানে অসুৰবধ যিটো মই যোৱাবাৰ কৈছিলোঁ অসুৰবধ হওক এই অসুৰবধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব সেইখিনি আমি নাজানো সেইখিনি আমি গম নাপালোঁ কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব তেওঁলোকো সমানে দোষী আমাৰ মতে আমাৰ চকুত তেওঁলোক এই ইয়তখনত থকা প্ৰতিজনেই সমানে দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে তেওঁলোকে বহুত অৱহেলা কৰিছে আওকাণ কৰিছে জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে মুখেৰে ফেন ওলোৱা দেখিছে তাৰপিছতো নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে দাঁতে লাগিছে তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে আৰু তেওঁলোকে কৈ আছে বাট কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে কিয় নামিবলৈ দিছিলে আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব'জ হিচাপেহে জুবিনক লাগিছিল নেকি তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন নাই ছিংগাপুৰতো ময়ো যেতিয়া আৰম্ভণিৰ পৰাই মই তেওঁলোকৰ লগত জড়িত হৈ আছোঁ প্ৰতিটো কথা তেওঁলোকে চুমতো কেছ মানে ইনভেষ্টিগেশ্যন এটা কৰিছিলে নিজৰ ববীয়াকৈ আৰু প্ৰতিবাৰেই যেতিয়াই মই তেওঁলোকক মোৰ মানে তথ্য মই দিব লগা হৈছে বা মোৰ ভাষ্য দিব লগা হৈছে মই ষ্টেটমেণ্ট দিছোঁ বা লিখিতভাৱে মই যিখিনি ইয়াতো হৈছে ইয়াৰ প্ৰচিডিংছৰ কথাও মই উল্লেখ কৰিছিলোঁ কিন্তু তেওঁলোকে বাৰে একেটাই কথা কৈছে আৱাৰ্ছ ইজ এন ইণ্ডিভিজুৱেল প্ৰচেছ মেন চ' দিছ ডাজণ্ট হেভ এনি কানেকশ্যন উইথ ইয়ৰ ইণ্ডিয়ান ইনভেষ্টিগেশ্যন তো সেই কথাটোৱে এতিয়া হয়তো তেওঁলোকৰ মানে যিটো ওলাইছে যিটো তেওঁলোকে কি বুলি ক'ম শুনানি দিছে সেইদিনাখন সেইটো অসমৰ আদালতত সেইটো বস্তু তেনেদৰে কোনো গ্ৰাহ্য চাগে কৰা নহ'ব কাৰণ তাত অকল কি হৈছিলে সেই দিনটোত সেইখিনিহে অকল তেওঁলোকে চায় আৰু সেই তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ আৰু তেওঁলোকে বাৰে সেইদিনাখন 14 তাৰিখে যিটো হৈছে শুনানি সেইদিনাখনো তেওঁলোকে বাৰে কৈ আছে যে দিছ ইজ নট এ ট্ৰায়েল দিছ ইজ জাষ্ট এ টেষ্টিমনি সেইটো তাত
বিচাৰ নহয় আৰু তাৰপিছত তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ শাস্তিমূলক শুনানি এইবোৰ বস্তু নিদিয়ে তেওঁলোকে অকল কি হৈছে সেই ঘটনাটো তদন্ত কৰে আৰু আমাৰ ইয়াত কি হৈছিল কিয় হৈছিল কেনেকৈ হৈছিল সকলোবোৰ কথা থাকিব গতিকে ইয়াৰ অন্তৰালত কি কি হৈছিল এই ঘটনাটোৰ অন্তৰালত কাৰ কি মটিভ আছিল এই সকলোবোৰ কথা ইয়াত বিচাৰ হ'ব আমাৰ ইয়াৰ বিচাৰটো মুখ্য এইটো বিচাৰ আৰম্ভ হৈছে নিশ্চয় নিশ্চয় ইয়াত সকলোখিনি বিচাৰ হ'ব লাগিব কাৰণ মানুহখিনি ইয়াৰ আৰু মটিভটো লাগিব আৰু যিহেতু ৰিপৰ্টতো কোৱা হৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বহুত বছৰ আগৰ পৰা এই বস্তুবোৰ চলি আছিল এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য গতিকে তেওঁলোকে নিশ্চয় কিবা তথ্য আৰু হেৰিৰ ভিত্তিতহে কৈছে কথাটো সেইবোৰ সকলোবোৰ কথাৰ তদন্ত হ'ব লাগিব বিচাৰ হ'ব লাগিব বিচাৰৰ আওতালে সকলোবোৰ আহিব লাগিব কিন্তু ছিংগাপুৰে সেইখিনি নকৰে প্ৰথমৰ পৰাই যেতিয়াই তেওঁলোকে পষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াব বিচাৰিছিলে মোক তেতিয়াই সুধিছে যে আপোনালোকক পাৰ্চনেলি পঠিয়াব পৰা ব্যক্তিগতভাৱে পঠিয়াব পৰা কিবা বিষয় আছে নেকি কিন্তু সকলোবোৰ কথা আমি মানে চৰকাৰৰ যোগেদি হোৱাটো বিচাৰিছিলোঁ গতিকে হাই কমিশ্যনৰ যোগেদিয়ে আমি সেই পষ্টমৰ্টেম ৰিপৰ্টটো আনিছোঁ আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ আপোনাৰ কিবা ক'ব লগা আছে নেকি বা আমি নিজৰ ফালৰ পৰা আমি ইনভেষ্টিগেশ্যন কেতিয়াৰ পৰা তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে সেই সময়টোৰ পৰা মই যিখিনি সময়ত একেবাৰে আমি বিধ্বস্ত হৈ আছিলোঁ পৰিয়ালটো সেই সময়ৰ পৰাই আমি ইয়াত যেতিয়া FIR দিছোঁ সেইখিনি সময়ৰ পৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চৰ লগতো আমাৰ যোগাযোগ হৈ আছে দুজন ইনভেষ্টিগেশ্যন অফিচাৰৰ লগত তেওঁ কালি প্ৰথম সাক্ষ্য দিছে ডেভিড লিন আৰু এজন আছে আৰু তাৰোপৰি তেওঁলোকে প্ৰতিটো সময়ে সময়ে মোৰ লগত ভিডিঅ' কনফাৰেন্সিং কৰিছে ইমেইলত যোগাযোগ কৰিছোঁ আমি যিখিনি মই কেতিয়াবা মুখেৰে ভাষ্য দিছোঁ তেখেতসকলে কৈছে যে এইটো মেছেজত লিখি দিয়ক বা ইমেইলত লিখি দিয়ক সেই সকলোবোৰ লিখিতভাৱে দিছোঁ গতিকে আমি সম্পূৰ্ণভাৱে আছোঁ কিন্তু দুখন দেশৰ মাজৰ এটা তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে এই কথাবোৰত কিছুমান বস্তু আমি নিজেই কিছুমান নীতি নিয়ম মানি চলিব লাগে আৰু তেওঁলোকেও যিহেতু বিচৰা নাছিল তেওঁলোকে 3বাৰমান সামাজিক মাধ্যমত বা তেওঁলোকে ৰিপৰ্টত লিখিছে যে মানুহে নিজাববীয়াকৈ নিজৰ ভাষ্য প্ৰদান কৰা বা এটা ধৰণৰ কনক্লুজন উলিওৱা বন্ধ কৰক গতিকে সেই মৰ্মে আমি গোটেই কথাবোৰ ছ'চিয়েল মিডিয়াত বা মানুহক পাব্লিকেলি আমি একো জনোৱা নাছিলোঁ কিন্তু আমি এতিয়ালৈকে আছোঁ আৰু 3-4 তাৰিখে নেক্সট শুনানি আছে তেতিয়ালৈকে আমি আছোঁৱে তেওঁলোকৰ যে জুবিনৰ ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ জনগণে আপোনাৰ পৰা এটা ভাল খবৰ আশা কৰিছিলে কিন্তু সেই ভাল খবৰ আজি 40টা দিন উকলি গ'ল কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে যিকেইটা আমাক হিয়াৰে মতো আমাৰ জুবিনক মাৰি পেলালে সেইকেইটাক আপুনি কল মাৰা গাড়ী দি এয়াৰপৰ্টত থৈছে চিকিউৰিটি দি কেতিয়া ফাঁচি দিব আৰু আমি কিমান ৰম জুবিনৰ কাৰণে আমি কিমান ৰম কোনোবা যদি ভাবে গুলি মাৰিম আমি প্ৰস্তুত আছো অসমীয়া যুৱ মঞ্চ আমি প্ৰস্তুত আছো জেল যাবলৈ আপোনাৰ গুলি খাবলৈ আপোনাৰ ৰঘু চাকক আমি ভয় নকৰোঁ জুবিনৰ ন্যায় লাগিব চিধা কথা স্পষ্ট কথা অন্যথা কিন্তু 2026 যি আপোনাৰ লক্ষ্য আপুনি যি দম্প মাৰি ঘূৰি ফুৰিছে এই সপোন আপোনাৰ নহ'ব সেইদিনাও কৈছোঁ যে কিয়